हाय नमस्कार मैं मृदुस्मिता मैं अन्य भिडिओ आपनालोকক स्वागतम जनाइছো आरो আজি जन्माष्टमी सकलोলৈকে जन्माष्टमी बहुत शुभेच्छा जनालो आरो एतिया 9टा मान बाजिब हल আজি মই পিন্ধি ললো সাধাৰণ খেলা जन्माष्टमी বুলি অকমান ভাবিলো কিবা এটা নিয়ম কৰো আৰু লগতে আপোনালোককো দেখাই যাম চাই যাব আগলৈ ভিডিওটো আৰু শেষত কেনেকুৱা পালে সকলোৱে জনাব এটা ধুনিয়া কমেন্ট কৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু যদি মোৰ ভিডিওটো আপোনালোকে পোন প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়াহলে বলক আগলৈ মোৰ ভিডিওটো আৰম্ভ কৰো আৰু এইফালে আমাৰ অঞ্চল গা বেয়া হৈ আছিল গা বেয়া মানে তাৰ টাইফয়েড হৈছিল আজি 4-5 দিন হৈ গল কিন্তু কালিৰ পৰা অলপ ভাল পাইছে এতিয়া আৰু অঞ্চে কিবা এটা ক'ব কোৱা हाय जन्माष्टमी হেপী জন্মাষ্টমী কোৱা हैप्पी जन्माष्टमी গা ভাল পাইছে নে কৈ দিয়া আগো पाइसु পাইছা দিয়া এইফালে বনাই আছো মই ক্ষীৰ এতিয়া ক্ষীৰ হ'ব আৰু অকমান সময় লাগিব খিচমিচ এয়া দি দিছো আৰু ইয়া ক্ষীৰ হ'বই হ'ল আৰু ইয়াতে শেষত মই দি দিলো এচামুচ ঘিউ আৰু এতিয়া মই কৰিমগে পূজা ক্ষীৰ হৈ গ'ল আৰু গুৰুজনাই কৈ গৈছে কলি ধৰি নাম শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ কুকুৰ শৃগালৰ ৰুৱাত মাতো আছে আৰু এয়া লৈছো প্ৰসাদ খাবলে মানে ৰাতিপুৱা আজি ব্ৰত কৰিছো যে একো খোৱাই নাই সেইবাবে এতিয়া ভাবিলো প্ৰসাদ কেইটামান খাই লও আৰু খিচিৰি বনাব লাগিব দুপৰীয়া খাবলে আৰু খিচিৰি বনাম আৰু লাহেকে অঞ্চে খাই আছে ইয়া ক্ষীৰ খাবলে বহুত ধুনিয়া হৈছে ক্ষীৰকণ ন ধুনিয়া হৈছে না ধুনিয়া হৈছে আৰু ইয়া মই প্ৰসাদ খাই ইমানেই ভাল পাওঁ মানে এনেকে বুট মগু তিয়াই আকৌ নাৰিকল এনেকে কাটি টুকুৰা টুকুৰকে মই এনেই মানে খাই থাকো প্ৰসাদ বনাই মানে খুব ভাল লাগে খাই আৰু আপোনালোকে কোনে কোনে জন্মাষ্টমী পাতিছে সকলোৱে জনাব আৰু পাতিবই দিয়কচোন জন্মাষ্টমী আৰু আমাৰ শ্ৰীকৃষ্ণৰ জন্মদিন যেহেতু আৰু কোনে কোনে পাতিছে নাই পতা কমেন্ট এটা কৰি জনাব তেতিয়া গম পাম আৰু ন কোনে কোনে পাতিছে আৰু এতিয়া ইয়া খাই লও তাৰ পিছত বনামগে খিচিৰি অকণমান আপোনালোকক দেখাম শেষলৈকে ভিডিওটো স্কিপ নকৰাকৈ চাব এতিয়া ইয়া খিচিৰি বনাবলৈ লৈছো এতিয়া ইয়াতে দালি দিছো মগু দালি মসুৰ দালি আৰু গোটা মগু কেইটামান দিছো ৰঙলা আলু চাউল এনেকে দি 3টা মান চিটি আহিবলৈ দিম তাৰ পিছত তেল মাৰিম খিচিৰি আৰু সকলোৱে বনাব জানি কিনো দেখাম এনে অকণমান দেখাই দিলো আৰু আমাৰ মিষ্টাই খাই আছে মিষ্টাই মানে লাজ কৰে দেই কেমেৰা আগলৈ নাহে বহুত লাজ কৰে সেইকাৰণে আমাৰ এতিয়া অঞ্চে মই ওলাই থাকো কেমেৰা আগত ন হা অঞ্চে মই খোৱা ভিডিও বনা দুইটাই কৰি থাকো যেহেতু মিষ্টাৰ নাহে আৰু কলেও নাহে লাজ কৰে কেতিয়াবা আনিবলৈ চেষ্টা কৰিম বাৰু কোনো দিনে অহাই নাই বাৰু আজিলৈকে আৰু এতিয়া দুপৰীয়াৰ মোৰ খানা ৰেডি হৈ গ'ল এয়া খিচিৰি বনালো এপিনে আনিছিলে মিষ্টাৰ লালমোহন ক্ষীৰ আৰু সালাড এয়াই আজি দুপৰীয়াৰ খানা আৰু এতিয়া খাই মেলি আজৰি হলো খিচিৰিও খালো এতিয়া প্ৰায় 2টা বাজিব হ'ল আৰু ভিডিওটো আজি ইমানতে শেষ কৰিছো আপোনালোকে কেনেকুৱা পালে চাই জনাব আৰু আজিলৈ আহিছো আকৌ এটা নতুন ভিডিও সৈতে আপোনালোকক লগ পাম বাই বাই কোৱা बाय বাই